Hello, my dear students. অংক মানেই যেন অংক পংক নহয়নে বাৰু? যিমান চেষ্টা নকৰোঁ কিয় অংক নামৰ ছাবজেক্টটো আমাৰ সাংঘাতিক বেয়া লাগে আৰু নোৱাৰোঁ নহয় জানো? কিন্তু আজি তোমালোকক মই চিক্ৰেট কেইটামান টিপছ ক'ম আৰু তাৰ পিছত তোমালোকৰ আৰু অংকৰ প্ৰতি ভয় নাই। আৰু সেই টিপছকেইটা কি জানানে? 1 নম্বৰ, তুমি এই গণিতৰ প্ৰতি থকা এই ভয়টো পোনপ্ৰথমে আঁতৰাব লাগিব। ভাবি ল'ব লাগিব যে গণিত মই ভবাৰ দৰে টান নহয়। মনতে এটা ধাৰণা কৰি ল'ব লাগিব। আৰু 2 নম্বৰটো হৈছে আমি গণিতৰ প্ৰত্যেকটো বস্তু খুঁটি নাটি মাৰি বুজি পাবই লাগিব। যদি সৰু কথা এটাই আমি বুজি নাপাওঁ তেন্তে আমি গণিত পঢ়াটো বা অংক কৰিবলৈ পঢ়াটো একেবাৰে অসম্ভৱ কথা। গতিকে আমি 2 নম্বৰতে গম পালোঁ কি যে গণিত আমি ভাল পাবলৈ হ'লে বা পাৰিবলৈ হ'লে পোনপ্ৰথমে আমি কনচেপ্ট ক্লিয়াৰ কৰাটো বহুত প্ৰয়োজন। কনচেপ্ট ক্লিয়াৰ নোহোৱাকৈ অংক ছাবজেক্টটো কেতিয়াও তোমাৰ প্ৰিয় হ'ব নোৱাৰে। এতিয়া 2টা কাৰণ বাৰু আমাৰ হৈ গ'ল। প্ৰথমটো আছিলে গণিতৰ প্ৰতি ভয়টো আঁতৰাব লাগিব আৰু দ্বিতীয়টো আছিলে যে কি গণিতৰ কনচেপ্টবোৰ বুজি পাব লাগিব। কিন্তু বুজি পালেই জানো আমি গণিত পাৰিম বা অংক পাৰিম? একেবাৰে মিছা কথা। আমি বুজি পালেই অংক নোৱাৰোঁ। 3 নম্বৰ কাৰণটোহে মেইন কাৰণ। সেইটো কি জানানে? প্ৰেক্টিচ। অকল প্ৰেক্টিচ নহয়, ৰেগুলাৰ প্ৰেক্টিচ। যদি তুমি প্ৰত্যেক দিনাই গণিত কৰিবলৈ আৰম্ভ কৰা, নিজে ভালদৰে বুজি লোৱা, বুজি লৈ পেলাই যদি কৰিবলৈ আৰম্ভ কৰা আৰু সেয়া যদি এটা সময়ত অভ্যাসত পৰিণত কৰা, চাবা লাহে লাহে গণিত বিষয়টো তোমাৰ আটাইকেইটা ছাবজেক্টতকৈ প্ৰিয় হৈ পৰিব। এতিয়া যে মোৰ ভিডিঅ'টো চাই আছা তাৰ মাজতে বাৰু গণিত কাৰ কাৰ প্ৰিয়? তোমালোকৰো প্ৰথম চাগে গণিত বেয়াই লাগিছিল নহয়নে? কিন্তু তোমালোকে কৰা অনুশীলন আৰু কষ্ট সাধনাৰ ফলতে চাগে তোমালোকৰ এই বিষয়টো প্ৰিয়। আশা কৰোঁ সকলোৱে এই 3টা টিপছ ফ'ল' কৰা আৰু গণিতক এক চুটকিত ভয় আঁতৰাই দিয়া। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।